গাইজ গুড মৰ্নিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰৰ লোকেল পুখুৰীৰ মাছ খাম, আপোনালোকক দেখাম বাৰু। দেউতা আৰু মনে উঠাইছিলে, মই পিছফালে আছোঁ দেই। আজি কিহৰ লগত বনাম বুলি ভাবিছোঁ, পুৰৈ শাকৰ লগত বনাম। আপোনালোকক দেখাম বাৰু কেনেকুৱা হয়। আজি বনাম বুলি ভাবিছোঁ, তাকে আপোনালোককো শ্বেয়াৰ কৰিম বুলি এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়াই হৈছে আমাৰ ঘৰৰ পুখুৰীৰ লোকেল মাছ। যিহেতু দেউতা আৰু হেমনে ধৰিছিলে, এতিয়া বাচি মেলি তাৰপিছত দেখাইছোঁ আপোনালোকক কি কৰে। এয়া হেমনে প্ৰকাণ্ড দাই এখন লৈ কাৰণে মাছ বাচি আছে। এয়া মাথাটো পিচ কৰি লৈছে, তাৰপিছত বাকীখিনি কাটি আছে। মাছ বাচি হৈ গ'ল এইখিনি। এতিয়া ফ্ৰাই কৰোঁগৈ, ব'লক ভিতৰলৈ যাওঁ, আপোনালোকক দেখাম। এয়া মাছ বাচি হৈ গ'ল, তাৰপিছত এতিয়া হালধি নিমখ সানি লোৱা আছে। তাৰপৰা ইয়াত তেল গৰম হৈছেগৈ আৰু তাৰপৰা এয়া মাছখিনি দি দিয়া হ'ল। চাই থাকক কেনেকৈনো বনাওঁ আপোনালোকে। তাৰপিছত এইফালে ছোৱালীৰ ভাতো হ'ল। এয়া মাছ ফ্ৰাই কৰা আধা আধি হৈছেগৈ আৰু কেইপিচমান ভাতৰ লগত খাব থৈছোঁ, আৰু ঘৰৰ ভাতখিনি মানে দিবলৈ কাৰণে কৈছোঁ। আৰু এয়া পিঁয়াজ দি দিয়া হ'ল, আদা নহৰু জলকীয়াও দি দিছোঁ লগতে। ইমান চিম্পুলকৈ বনাম ভাত। অলপ ভাজি ল'লোঁ, পিঁয়াজখিনি ভাজি লোৱাৰ পিছত এয়া দি দিয়া হৈছে চব্জিখিনি। এয়া পুৰৈ চব্জিখিনি উতলি আছে ধুনীয়াকৈ। উতলাৰ পিছত মাছখিনি দি দিয়া হৈছে। এতিয়া অলপ টাইম সিজিবলৈ দিম আৰু ভালদৰে উতলিব দিম। অলপ মানে হিলাই দিছোঁ, বৰকৈ নিহিলাওঁ। এয়া আমি ঘৰৰ পৰা ওলাই মেলি গৈ আছোঁ। এতিয়া এয়া আমি গৈ আছোঁ টাউনলৈ। আমাৰ বেটি মানুহ ক'ত জানো? হয় তাত কোনপিন ক'ত যাবা? সেই তাত শুনিলে নহয় কি ক'লে? সেই তাত যায় বোলে আমাৰ বেটি মানুহ ন। সেই তাত হয় তাত কি লাগিব? চোলা লাগিব নেকি? হামা আহিছেতো লগত। এয়া আমি টাউন পালোহি দেই, ভিৰ হৈ আছে। আমি এতিয়া ভাবিলোঁ দোকান এখনতে সোমাই মেলি বেগ এটাকে চাই মেলি লৈ যাওঁ বুলি। তাকে সোমাইছোঁ দোকানত। লাষ্টত গৈ মানে এটা পচন্দ খালোঁগৈ আৰু। অধিক মাছৰ বগলী কণা বুলি কয় নহয়, সেই ঠিক তেনেকুৱাই হৈছে আমাৰ। সেইটো পচন্দ লাগে, আকৌ সেইটো পচন্দ নালাগে। ইমান এটা ভালো নাছিলে বাৰু বেগবিলাক, তথাপিও এটা লৈ ল'লোঁ। এতিয়া পচন্দ খালোঁ আৰু চাই মানে সিটো চোৱা হৈ গৈছে। অধিক মাছৰ বগলী কণা হৈ গৈছিলে আজি। এতিয়া আমাৰ বেগ লোৱা হৈ গ'ল। এতিয়া আকৌ ঘূৰিছোঁ এইফালে। এইফালে মণ্ডপ আছে দেই। আমি আকৌ সিটো পাৰে যাবলগীয়া হৈছে। এইটো পাৰে বিচাৰি নাপালোঁ, আকৌ সিটো পাৰে গৈ আছোঁ। এতিয়া এইটো পাৰে যাম। এটা মণ্ডপ থাকি আহিলে আমি এতিয়া
এইটো পাৰে গৈ আছোঁ। বেটি আগফালে দিছে দেই। গৈ আছোঁ। আজি ইমান বতৰটো ভালে কৰিছে বাৰু, ডাৱৰীয়া। এয়া আমি এইটো পাৰে আহিলোঁ দেই। এবাৰহে ভালকৈ পূজা পূজা লাগিছে। এবাৰহে লাগিছে আৰু দোকান দেখি একদম পূজা পূজা লাগিছে। ক'ত ভালে ভালে। এয়া আমি পূজা মণ্ডপ এটা এনেই এপাক ঘূৰো বুলি ভাবি আছোঁ, তাকে আহি আছোঁ। এইফালে হেমনে আৰু ছোৱালীয়ে আহি আছে। বেলুন এটা লৈ লাগে বোলে, তাইক লাগে বোলে। কি লৈছানো? বাবা পূজা মণ্ডপ ভিতৰলৈ নাযাওঁ। এইখন মেলা আহিছে, কাহানি পৰা আহিছে কৈছে। আমি অহা নাই বাৰু, আজি আহিছোঁ কেনেকুৱানো বুলি চাই যাওঁ বুলি এপাক। এই আমি ভিতৰলৈ সোমাই আহিছোঁ। অঁ আমি ওলাই মেলি আহিলোঁ। এনেই গ'ল দেই আমাৰ 10 টকা এটা। আমি ওলাই গুচি আহিলোঁ। ধুনীয়াকৈ সজাইছে বাৰু ওপৰলৈ। বৰষুণ পৰিলে সেইকাৰণে গুচি আহিলোঁ। এই আমি ৰেষ্টুৰেণ্টত আহিছোঁ দেই। একদম মানে এয়া হেমনে ফটোকপি মনে মনে মাৰি দিছিলে, তাকে দি দিছোঁ আপোনালোকক। এয়া আমি সোমাই মেলি আহিলোঁ। তাৰপিছত অৰ্ডাৰ দিলোঁ চিকেন ফ্ৰাইড ৰাইচ। তাৰপৰা এয়া মই খাই আছোঁ। হেমনে ভিডিঅ' কৰি দি আছিলে। বেক কেমেৰাত মানে মোক পূৰা লাজ লাগে দেই ভিডিঅ' বনাবলৈ, তথাপিও কৰি দিছোঁ অলপমান, একো নাই। এয়া ছোৱালীয়ে চোলাটো লাগে বোলে, তাকে টানি আছে। দোকান এখনত সোমাইছিলোঁ। মানে চোলা বিচাৰিছিলে, চোলা তাত নাই বুলি ক'লে। লগৰ দোকান হয় যিহেতু, নাই যদি কি কৰিম এতিয়া ন। মণ্ডপটোৰ ওচৰত গৈ ভালে লাগিলে, ভিতৰত নগ'লোঁ, খালি বাহিৰৰ পৰা চালোঁ। সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজা শুভেচ্ছা জনালোঁ। যদি ভাল পায় ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।